নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিদিপছ লাইব্ৰেৰী নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহক আজি কিছুমান চাণক্যৰ কথা জানি লওঁ, যাৰ দ্বাৰা আপুনি জীৱন যুদ্ধত আগবাঢ়ি যাবলৈ সাহস পাব, তাৰ কিছুমান নতুন নীতি শিক্ষা পাব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাণক্য নীতি অনুসৰি যেতিয়া আপুনি ভোজন কৰে তেতিয়া থালিখনৰ বা কাঁহীখনত এটাও দানা এৰিব নালাগে। এনে কৰিলে আপোনাৰ ঘৰত সুখ সমৃদ্ধি সদায় ভৰ্তি থাকে। দ্বিতীয়তে, ঘৰখনৰ সুখৰ বাবে পতি পত্নীৰ মাজত সম্পৰ্কটো যথেষ্ট মধুৰ হ'ব লাগে। তেওঁলোকৰ মাজত ভাৱৰ আদান প্ৰদান হ'ব লাগে, কেতিয়াও অবিশ্বাস জন্ম হ'ব নালাগে। সদায় যিমান পাৰে কষ্টোপাৰ্জিত ধনেৰে সকলো কৰিবলৈ চেষ্টা কৰিব। বেয়া পথেৰে আৰ্জন কৰা ধনে কেতিয়াও আপোনাক সুখ দিব নোৱাৰে। এয়া আছিল চাণক্যৰ তৃতীয় কথা। চতুৰ্থতে, যদি জ্ঞানী মানুহ এজন দুখীয়া হয় আৰু ধনী মানুহ এজন ধনী হৈও জ্ঞানী নহয়, তেনেহ'লে আমি সেই দুখীয়া জ্ঞানী মানুহজনৰ কথাই শুনিব লাগে। বন্ধুসকল, এয়া আছিল চাণক্য নীতিৰ কেইটামান বিশেষ কথা, যাৰ দ্বাৰা আমি জীৱনটো সুখময় কৰি তুলিব পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ মটিভেশ্যনেল তথা লাইফষ্টাইল বিষয়ক ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।